ৰাতিপুৱাৰ পৰা নানানটা সমস্যা আহি আহি এয়া চাওকচোন কি হৈছে বাবুৰ চাগে এখন লিক লিকটো বাতিলেও নাথাকে আৰু হয় এই টিউবটোৱে বদলাব লাগিব গতিকে বাবুক বাইকতে থ'ব যাওঁ স্কুলত বাবুক স্কুলত থৈ চিধা আহি পালোঁ নন্দেশ্বৰ পাহাৰ চিধা বাবুক থৈ কেনে আহি পালোঁ নন্দেশ্বৰ মহাপীঠ ইয়াতে পূজাৰ প্ৰস্তুতি চলি আছে আৰু কালিৰ পৰা দুদিন পূজা হ'ব পূজা আৰম্ভ কালিৰ পৰা শিৱৰাত্ৰি জয় শিৱশংকৰ ভোলেনাথ বাবা অলপ ওপৰৰ পৰা আহোঁ ওপৰত উঠি গৈ আছোঁ ইয়াৰ পৰা আৰু লালাবুৰিও যাম মাজে মাজে আহি থাকোঁ মই ইয়াতে ভাল লাগে বহুত এই কি কৰে এইটো মন্দিৰটো মুখ্য মন্দিৰ ইয়াতে আহি পালোঁ কালিৰ পৰা পূজা আৰম্ভ হ'ব ভিৰতটো দেখা নাপাম আজি চাব আহিলোঁ ইয়াতে জয় শিৱশংকৰ ভোলেনাথ বাবা নন্দেশ্বৰ পাহাৰৰ ওপৰত আমাৰ এই শিৱ মন্দিৰটো ইয়াতে আহিলে ভাল লাগে বহুত ভাল লাগে সৰুৰ পৰা আহি থাকোঁ ইয়াতে আহিছিলোঁ পূজা হোৱাতে আহিছিলোঁ এয়া হয়তো ৰাস্তা ইয়াতে ওপৰত ওপৰৰ পৰা ঘূৰি আহিলোঁ এতিয়া যাব ওলাইলোঁ দুদিন পূজা হ'ব কালি আৰু পৰহি আজি প্ৰস্তুতিবিলাক কৰি আছে তথাপিও আহিলোঁ ভাল লাগিল আহি কেনে আৰু আমাৰ এই দেখোন মুখখন বিৰাট ভকৰা কৰি আছে দেখোন কি হয় বাবা কি হয় বাবা গেলোঁ দে তোমাৰ লগতে অলপ ফূৰ্তি কৰিলোঁ যাওঁ আমি ইন্দ্ৰ যেতিয়া এইমাত্ৰ ফোন কৰিল মোক কিয় নকলি মই বাবুক থ'ব আহি ডাইৰেক্ট আহিলোঁ ফোন কৰি ক'লোঁ আৰু এতিয়া ঘৰত গৈ আছোঁ সত্যম শিৱম সুন্দৰম কৈলাশৰ দোকানত চাহ খালোঁ নন্দেশ্বৰ পাহাৰৰ পৰা ডাইৰেক্ট এই দুইকাটা বজাত আহি পালোঁ প্ৰদীপক লগ পালোঁ ই আমাৰ ফালে গৈ আছে এতিয়া মই গৈ আছোঁ লালাবুৰি সকলো কাম শেষ কৰি আহি পালোঁ ঘৰত মাতো আজি ড্ৰেছ পাইছে ধুনীয়া লাগছে ড্ৰেছটা কালিৰ পৰা স্কুলত যাব যাংনে মাতো মই আৰু এতিয়া যাবলৈ ওলালোঁ দোকানত দেখছে কিমান ব্যস্ত দুনিয়া অলপ দেৰি কৰিলে মই এই কাষ্টমাৰ কেইটা হাৰালোঁ হয় ৰে দেখিছা নে দেখা নাই